ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ বঙাইগাঁৱৰ কীৰ্তনপাৰাৰ হাজালপাৰাত হৃদয় বিদাৰক ঘটনা এম্বুলেন্সৰ অভাৱত পুখুৰীৰ পানীত পৰা শিশুক কান্ধত লৈ চিকিৎসালয়লৈ যাত্ৰা বঙাইগাঁও জিলাৰ বৰকলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজালপাৰাত সংঘটিত হয় অঘটন গাঁওখনৰ জাবেদালিৰ 2 বছৰীয়া এটি শিশু খেলি থকা অৱস্থাত ওচৰৰে পুখুৰীত পৰে পিছত অচেতন অৱস্থাত শিশুটিক কান্ধত লৈ বাটে বাটে এম্বুলেন্সৰ বাবে অভিভাৱকে ঘূৰি ফুৰে যদিও নাপায় অৱশেষত কান্ধত লৈ মটৰ চাইকেলেৰে চিকিৎসালয়ত লৈ যায় শিশুটি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনত সংঘটিত হোৱা এনে হৃদয় বিদাৰক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিউজ ডেস্ক ৰিপৰ্ট ডেইলি নিউজ আসাম খেলি থকা অৱস্থাত মানে তেওঁৰ পুখুৰী আছিল পুখুৰীত মানে কিবা নামিছিল নামাৰ পিছত মানে পানীত ডুবিছিল ল'ৰাটো মানে ধৰা 2.5 বছৰমান হ'ব দেউতাকৰ নাম জগত আলী ল'ৰাটোৰ বয়স 2.5 বছৰ 2.5 বছৰ ঘটনাটো ক'ত হৈছে ঘটনাটো তেওঁৰ ঘৰতে আহিছে ঘৰ কোনখিনিত হয় সাজালপাৰা আচ্ছা এতিয়া এম্বুলেন্স পোৱা নাই নেকি নাই এম্বুলেন্স আমি পোৱা নাই এম্বুলেন্স ফোন কৰিছিল নেকি ইমান মানে ইমান দৌৰাদৌৰিকৈ আহিছে এম্বুলেন্স নাই বুলি বন্ধ ক'ত লৈ গ'ল এতিয়া মানে ক'ৰবাত লৈ গ'ল আৰু মানে বিজনী যাব কিহেৰে লৈ গ'ল বাইকেৰে গ'ল বাইক এম্বুলেন্স পোৱা নাই ল'ৰাজন কি এতিয়া আছে নে নাই এতিয়া মানে ডক্টৰে মানে চালেহে গম পাব এতিয়া নাই বুলিয়ে ক'ব পাৰোঁ আমি জনামতে নাই এতিয়া ডক্টৰে চালে এম্বুলেন্স পোৱা নাই বাইকে লৈ গ'ল কিমান কিমান টাইমৰ ঘটনা এইটো মানে তোমাৰ এনেকুৱা আধা ঘণ্টামান হ'লে আৰু